চাবি অন কৰিলোঁ, কিন্তু এম্পিয়াৰটো সদায় মিলাই কিক মাৰিব লাগিব। এম্পিয়াৰটো মিলাই আপুনি কিক মাৰিলেহে, কিকডাল মাৰিলোঁ। কিক মাৰিব জানিলে একেচাতে ষ্টাৰ্ট। বিল্ডাৰ 07লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি বিশেষ কাম এটা কৰিম। এইখন চাবলৈ পাব, এইখন অল্ড মডেল, এইখনৰ গিয়াৰ উল্টা, এইটো ব্ৰেক। সাধাৰণতে ইয়াৰ আজি মই বিশেষ কাম এটা কৰিম। ইয়াৰ মানে ষ্টাৰ্টিং ইছ্যু বহুত, এইখন ইমান ষ্টাৰ্টিং ইছ্যু দেখাব নালাগে। ট্ৰাবল শ্বুটিং পূৰা, কেতিয়াবা বন্ধ হৈ যায়, কেতিয়াবা গিয়াৰ নালাগে, কেতিয়াবা ষ্টাৰ্টেই নহয়, বহুত কিবা কিবি ইয়াত ঝামেলা ওলাই গ'ল। মানে আজি ইয়াৰ কামটো মই আপোনালোকক কৈ দিছোঁ। এইটো আপোনাৰ কাৰ্বৰেটৰ, এইটো অল্ড মডেল কাৰ্বৰেটৰ হয়। এই কাৰ্বৰেটৰটো মই চেঞ্জ কৰি পিনে নতুন যিটো আপোনাৰ UC ইঞ্জিনৰ ক্লাছিক 350ৰ আপোনাৰ নতুন কাৰ্বৰেটৰ, যিটো নতুন মডেলৰ কাৰ্বৰেটৰ, সেইটো মই ফিটিং কৰিম। ইয়াত ফিটিং কৰিবলৈ অকণমান ঝামেলা আছে, সেইটো অলপ মিলাবলগীয়াও হ'ব পাৰে। সেইটো মই মিলাম, আপোনালোকক দেখাম মোক কি মিলাবলগীয়া আছে, কি আছে। এই কাৰ্বৰেটৰ দিন মানে গুচি গ'ল, এইটোক আপুনি চলাব নোৱাৰে। এনেও এইখন বাইকে বহুত তেল খায়। এইখন ইলেক্ট্ৰা মডেল, বুলেট, যিটো বুলেট বুলি ক'ব পাৰি আৰু, যিটো পুৰণা যুগৰ বুলেট, সেইখন বুলেট হয়। ইয়াৰ বাকী যি আছে মই চাম, আপোনালোকক মই ষ্টাৰ্ট কৰিও দেখাওঁ একচাত। এইখনৰ ষ্টাৰ্ট কৰিব হ'লে আপোনালোকৰ মই এইটো চাবি অন কৰিলোঁ, কিন্তু এম্পিয়াৰটো সদায় মিলাই কিক মাৰিব লাগিব। এম্পিয়াৰটো মিলাই আপুনি কিক মাৰিলেহে, কিকডাল মাৰিলোঁ। কিক মাৰিব জানিলে একেচাতে ষ্টাৰ্ট হ'ব। কিন্তু ইঞ্জিনৰ চাউণ্ড অলপো আছে, ইঞ্জিনৰ টেক 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 চাউণ্ডটো দেখিছে নহয়, তো অলপ চাউণ্ডো আছে। যিটো এই কাৰ্বৰেটৰ চিষ্টেমটো মই আজি বদলাই দিম পূৰা। নতুন আপোনাৰ ক্লাছিক 350ৰ যিটো নতুন UC ইঞ্জিনৰ ক্লাছিক 350ৰ মই কাৰ্বৰেটৰটো ইয়াত ফিটিং কৰি দিম। ঠিক আছে দোস্ত, বেছি ঝামেলা নকৰি মই কামটো ষ্টাৰ্ট কৰোঁ। এইটো এতিয়া বন্ধ কৰি দিওঁ, কামটো খুলি মেলি আপোনালোকক মই দেখাই আছোঁ বাৰু। আপোনালোকক খুলি মেলি আপোনালোক চাই লওক। কাৰ্বৰেটৰটো মই থুলমূলকৈ ফিটিং কৰিলোঁ। এইখনৰ আগৰটো মই দেখাইছিলোঁ নহয়, লাগি থকাটো কেনেকুৱা আছিলে। এতিয়া অকণমান ইয়াত কাম আছে। এই কাৰ্বৰেটৰটো অলপ মানে ক্ৰছ হৈ আছে, আপুনি ভালকৈ দেখিলে গম পাব যে অলপ বেকা হৈ আছে। সেইটো মানে এই টেংকিৰ যিটো এইটো আপোনাৰ কাটি উৰাই দিব লাগিব। এই বস্তুটো মানে ইয়াৰ ছিষ্টেমটো, সেইকাৰণে ই পুচ হোৱা নাই, মানে চিধা হোৱা নাই, এইটো কাটি উৰাই দিব লাগিব। সেইটো মই উৰাই দিম বাৰু কাটি। তাকে মই এতিয়া ফিটিং কৰাৰ পাছত মই এতিয়া দেখাম আপোনালোকক ষ্টাৰ্ট হয়নে নহয়। এইটো এতিয়া মই চাবি অন কৰিলোঁ, এম্পিয়াৰটো আপোনাৰ ঠিকে আছে, চাব পাব। এম্পিয়াৰটো মিলাই লোৱা হ'ল, গিয়াৰটো মই নমাই লৈছোঁ, এতিয়া আপুনি চাব পাব। একে কিকত মই ষ্টাৰ্ট কৰিম। এইখন ষ্টাৰ্ট হৈ গ'ল, একে কিকে ষ্টাৰ্ট হৈ গ'ল। এইখন এতিয়া আপুনি চাবলগীয়া নাই, চাব পাব। ইয়াৰ ইঞ্জিনৰ মাত আছে, একে কিকত ষ্টাৰ্ট হৈ গ'ল, কমপ্লিট হৈ গ'ল বাইকখন কৰি। আপোনাৰ কাৰ্বৰেটৰ চাৰ্বৰেটৰ লগাবলগীয়া যি আছিলে আপোনাৰ চব হৈ গ'ল এইখিনি। তাৰপাছত মই কালি গোটেই দিনটো চলালোঁ, একো ষ্টাৰ্টিং ইছ্যু নাই। আপোনাৰ ঠাণ্ডা হৈ গ'লে আপোনাৰ চফ্ট আনি ষ্টাৰ্ট কৰিব লাগে, সেইটোৱে আপোনাৰ মেইন হেৰি আৰু। আপোনালোকক মই দেখাই আছোঁ, যি আপোনাৰ আধৰুৱা কাম আছিলে মই হৈ গ'ল, দেখাই আছোঁ ৰ'ব আপোনাক মই যি কাম আছিলে। সেইটো দেখা পাইছে, আপোনাৰ কাৰ্বৰেটৰ যিটো আপোনাৰ আগত বেকা আছিলে সেইটো চিধা হৈ গ'ল। এইটো আপোনাৰ ফিটিং ধুনীয়াকৈ হৈ গ'ল। এতিয়া আপোনাৰ কোনো হেৰি নাই, ফিল্টাৰ বক্সত লাগিলে লিক হোৱাৰো কোনো চান্স নাই। যি ঝামেলা অলপ আছিলে ইয়াত আছিলে, এই বস্তুটো কাটি উৰাই দিয়া হ'ল, এতিয়া কোনো প্ৰব্লেম নাই। কাৰ্বৰেটৰটো পুৰণা হ'লেও নতুন কাৰ্বৰেটৰ লগাই লাভ নাই, পুৰণাটো ভাল। মই
ৰিপেয়াৰ কৰি থোৱা আছে, একো প্ৰব্লেম নাই বাৰু। মই আপোনাক ষ্টাৰ্ট কৰি দেখাওঁ। চাবিটো মই অন কৰিলোঁ, এম্পিয়াৰটো আপুনি চাব পাব যে এম্পিয়াৰটো ধুনীয়া মিলি আছে, এম্পিয়াৰটো মিলি আছে। এম্পিয়াৰটো এতিয়া ৰং হ'ল, এম্পিয়াৰ ৰং হৈ গ'লে মানে মই মিলাই এম্পিয়াৰটো ইয়াত দবাই কিকডাল লাহেকৈ দবাই এম্পিয়াৰটো মাজত আনি ল'ব। তাৰপাছত আপুনি ধুনীয়াকৈ কিক একশ্যন মাৰিব পাৰে। ঠাণ্ডা হৈ আছে, বন্ধ হৈ গ'ল। ইঞ্জিনৰ যি চাউণ্ড আছিলে সেইখিনিও গ'ল। চলোৱা হোৱা নাই যে, সেইকাৰণে আপোনাৰ ঠাণ্ডাত অলপ বহি গৈছে। এম্পিয়াৰ চিধা আছে, এম্পিয়াৰ ৰং হ'ল, এম্পিয়াৰটো মিলাই মই কিকটো দবাই দিলোঁ, এম্পিয়াৰটো চিধা। আপোনাৰ ষ্টাৰ্টিং ইছ্যু হৈছে অলপ, ঠাণ্ডা যে ষ্টাৰ্ট কৰি পোৱা নাই। মই চকটো টানি ল'লোঁ, এইটো আপোনাৰ চক, নতুন UC ইঞ্জিনৰ ক্লাছিক 350 যিটো কাৰ্বোৰেটৰ, ইয়াত এইটো চকটো মই টানিলোঁ। এতিয়া চাব আপোনাৰ মই কিক মৰাৰ লগে লগে ৰেছপন্সটো কি দিয়ে। এইটো এম্পিয়াৰটো মই মিলাই লওঁ, এম্পিয়াৰ ধুনীয়া মিলি আছে। মই কিক একশ্যন মাৰি ষ্টাৰ্টহে দিব লাগে, এতিয়া এক্সেলেটৰ পকাবলগীয়া একো কাহিনী নাই। আকৌ কিকডাল ৰং হৈ গ'ল। ভিডিঅ'টো চাই যদি বেয়া পোৱা নাই, লাইক, কমেণ্ট, ছাবস্ক্ৰাইবাৰ, শ্বেয়াৰ, বেল আইকন যি আছে চব দবাই দিব, মোক অলপ আগবঢ়াই যাব, যদিহে বেয়া নাপায়। চক টানি থ'লে আপোনাৰ ৰেচটো অট'মেটিকলি বাঢ়ি যায়, তেলটো বেছিকৈ পায় কাৰণে চকটো টানা হয়। ঠাণ্ডা দিনত এইটো খুবেই জৰুৰী, ঠাণ্ডা দিনত চক ইউজ কৰিবই লাগিব আপুনি। সেইটো মই এতিয়া চকটো বন্ধ কৰি দিওঁ, চকটো মই বন্ধ কৰি দিলোঁ। এতিয়া চাওক স্ল' বিটটো চাওক, এতিয়া স্ল' বিটটো চাব পাৰে। স্ল' বিটটো চাব পাৰে, ইঞ্জিনৰো একো চাউণ্ড নাই। ফুল এক্সেলেটৰ দিম আপোনাক মই দেখাই আছোঁ। ফুল এক্সেলেটৰত কিবা মিছ মাৰে নি আপুনি নিজে ক'ব পাৰিব। একো মিছ মৰা নাই, ইঞ্জিনৰো চাউণ্ড একো নাই। এইখন আজি ডেলিভাৰী দি দিম মই, একো চাউণ্ড নাই, ঠিক আছে।